মাজতে আৰু এটা কথা বহু মানুহে চিলড্ৰেন প্লেন কৰে বা মানি বেক প্লেন কৰে। সেই চিলড্ৰেন প্লেনটোত লাইফ কভাৰটো কাৰ থাকে শুনিবলৈ বেয়া, কিন্তু যদি বাচ্চাটোৰ কিবা হৈ যায়, আনচাৰ্টেনিটি কিবা আহি যায়, তেতিয়াহ'লে ফেমিলিয়ে টকাখিনি পাবনে নাই। আপোনালোক বণ্ডখন খুলি পেলাই চাবচোন যে লাইফ কভাৰটো কাৰ হৈ আছে। এইটো কথা আপোনাক হয়তো কোনো এজেণ্টে খুলি পেলাই কোৱা নাই। কিয় কোৱা নাই আপোনালোক নিজে ডিচাইড কৰক। জীৱনকে সাথ ভি আৰু জীৱনকে বাদ ভি, এই ডাইলগটো শুনাৰ পিছত আপোনালোক গম পাইছে যে কিহৰ বিষয়ে কথা পাতিবলৈ গৈ আছোঁ। ইঞ্চুৰেঞ্চৰ বিষয়ে কথা পাতিবলৈ গৈ আছোঁ। আপোনালোক বহুতে ভাবিব চাগে ইঞ্চুৰেঞ্চ এইটো আৰু কথা কোৱাৰ নিচিনা কিবা টপিক হ'লনে, কিন্তু ৰ'ব, এইটোৱে এনেকুৱা এটা টপিক যিটোত নেকি মেক্সিমাম মানুহৰ নলেজ নাথাকে, আৰু যাৰ ফলত এই ইণ্ডাষ্ট্ৰীত মানে ইঞ্চুৰেঞ্চ ইণ্ডাষ্ট্ৰীত মষ্টলি মিছ চেলিং হয়। আৰু মিছ চেলিঙৰ ভিক্টিম কোন হয়? আমি চবে, আপোনালোকক। কিন্তু ভাবিছেনে যে আমি মিছ পাৰ্চেজিংটো কিয় কৰোঁ? মিছ চেলিং কৰি আছে, ঠিক আছে, কিন্তু মিছ পাৰ্চেজিং আমি কিয় কৰোঁ? জাষ্ট বিকজ অফ লেকিং অফ নলেজ। আমাৰ তাত নলেজ নাথাকে, যাৰ ফলত আমি মিছ পাৰ্চেজিং কৰি লওঁ। তেখেতে যিয়ে যিটো কয় আমি সেইটোকে বিশ্বাস কৰি পেলাই লৈ লওঁ। কিন্তু আজিৰ যিটো ভিডিঅ' হ'ব সেইটো কমপ্লিটলি আই অ'পেনিং হ'ব। আজিৰ ভিডিঅ'টো আপোনালোক চাওক, আৰু ইয়াতে বহুখিনি নলেজ আপোনালোক পাই যাব ইঞ্চুৰেঞ্চৰ বিষয়ে। টপিকটো একেবাৰে ইজি টপিক, যিটো নেকি দৈনন্দিন দিনত আমাৰ সচৰাচৰ আমি সেইটোৰ বিষয়ে কথা পাতি থাকোঁ বা জানি থাকোঁ। আৰু বহুত মানুহ তেনেকুৱা আছে যিয়ে নেকি এই টপিকটো মনত কৰি দি থাকে। চবলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে জানি লওঁ যে ইঞ্চুৰেঞ্চ কি বস্তু। চিম্পলি ভাষাত ক'বলৈ গ'লে ইঞ্চুৰেঞ্চ ৱেল্থ প্ৰটেকশ্যন কৰে। আমি কোনোবাৰ যদি কিবা হৈ যায়, ইন কেছ কাৰোবাৰ ডেথ হৈ গ'ল, ইন কেছ কাৰোবাৰ হেল্থৰ কিবা প্ৰব্লেম হৈ গ'ল, পাৰ্চনেল এক্সিডেণ্ট হৈ গ'ল, সেইটোৰ কাৰণে ইঞ্চুৰেঞ্চ আছে। ঘৰ জুই জ্বলি গ'ল, আপোনাৰ কাৰৰ ইঞ্চুৰেঞ্চ কৰা হয়, বাইকৰ ইঞ্চুৰেঞ্চ কৰা হয়, ট্ৰেভেল ইঞ্চুৰেঞ্চ কৰা হয়, আৰু বহু ধৰণৰ ইঞ্চুৰেঞ্চ আছে। চ' ইয়াৰ মেইন পাৰ্পাছ হ'ল যে যদি কিবা হৈ যায় তেতিয়াহ'লে সিহঁতৰ যিখিনি লছ হ'ব সেই লছখিনি ৰিকভাৰ কৰিব, মানুহটোক ৰিপ্লেচ নকৰে, ঠিক আছে। যিখিনি লছ হ'ব সেইখিনি ৰিকভাৰ কৰিব। আপোনালোক চবেই জানে যে ইঞ্চুৰেঞ্চ বহুত ধৰণৰ আছে, আৰু লাইফ ইঞ্চুৰেঞ্চৰ কথাটো সকলোৱে শুনিছে। ত' এইটো ভিডিঅ'ত আমি লাইফ ইঞ্চুৰেঞ্চৰ কথাই পাতিম। লাইফ ইঞ্চুৰেঞ্চৰ মেইন ইম্পৰ্টেঞ্চ বা অবজেক্টিভটো কি? আমি মেক্সিমাম টাইম এইখিনি বস্তুতে ভুল কৰি লওঁ। সকলো মানুহে কিবা নহ'লে কিবা এটা আৰ্ণ কৰে জীৱন নিৰ্বাহ কৰাৰ কাৰণে। চ' সেই মানুহজনৰ কিবা যদি আনচাৰ্টেনিটি আহি যায়, যদি সেই মানুহজনৰ ডেথ হৈ যায়, এক্সিডেণ্টেল ডেথ বা নৰ্মেল ডেথ বা এনি কজ অফ ডেথ হৈ যায়, তেতিয়াহ'লে সেই সময়ত পৰিয়ালটোক বা তেখেতৰ ফেমিলি কোনে চাব? সেই পইচাখিনি কোনে দিব যিয়ে নেকি সেই ব্যক্তিজন আৰ্ণ কৰি আছিলে? সেই আৰ্নিঙৰ যিখিনি লছ আছে নহয়, সেই লছখিনি ৰিকভাৰ কৰাৰ কাৰণে ইঞ্চুৰেঞ্চ কৰা হয়, যাতে সেই মানুহজনৰ এবচেঞ্চত পৰিয়ালটোক বচাৰ কাৰণে কিছু হ'লেও পইচা এটা পায়। লাইফ ইঞ্চুৰেঞ্চৰ বহুকেইটা ভাগ আছে, কিন্তু আমি কেইটামান ভাগে জানো আৰু তাতেহে ইনভেষ্ট কৰোঁ। তাৰ ভিতৰত চবতকৈ পপুলাৰ হ'ল এণ্ড'মেণ্ট প্লেন। মানে আপুনি ছাপ'জ 10 বছৰৰ কাৰণে এটা টকা ৰাখিলে পাৰ ইয়াৰ বেচিছত, 12 বছৰ পিছত বা 15 বছৰ পিছত বা 20 বছৰ পিছত সেই টকাটো আপুনি ইণ্টাৰেষ্ট সহকাৰে ঘূৰাই পাব। আৰু যদি সেইখিনি সময়ৰ ভিতৰত কাৰোবাৰ যদি ডেথ হৈ যায় বা মানুহজন মৰি যায়, তেতিয়াহ'লে তেখেতৰ ফেমিলি মেম্বাৰ্ছ ইয়ানি কি নমিনীয়ে সেই টকাখিনি ঘূৰাই পাব ইণ্টাৰেষ্ট সহকাৰে। আই হোপ এইখিনি আপোনালোক চবেই জানে। ছেকেণ্ড নম্বৰ হ'ল মানি বেক প্লেন। মানি বেক প্লেন মষ্টলি গাৰ্জিয়ানে কৰে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। থাৰ্ড নম্বৰত আহি যায় ইউনিট প্লেন, ইউনিট লিংক ইঞ্চুৰেঞ্চ প্লেন, যিটো নেকি কয় যে মাৰ্কেটত ইনভেষ্ট কৰে, তাৰমানে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰে, আৰু ইয়াৰ লগে লগে আপুনি লাইফ ইঞ্চুৰেঞ্চ কভাৰটোও পাই আছে। এইটো আজিৰ দিনত চবতকৈ ডাঙৰ মূৰ্খামি। ইউনিট প্লেনো কেতিয়াও ল'ব নালাগে। মই জানো যে আপোনালোকৰ মেক্সিমাম ইনভেষ্টমেণ্ট এইকেইটা প্লেনতে আছে। আৰু ফ'ৰ্থ নম্বৰ প্লেনটো আছে, যিটো নেকি মেক্সিমাম মানুহে নাজানে, আৰু মেক্সিমাম ইঞ্চুৰেঞ্চ এডভাইজাৰ বা ইঞ্চুৰেঞ্চ এজেণ্টে কেতিয়াও এইটো ৰেকমেণ্ড নকৰে, আৰু সেইটোৰ নাম হ'ল টাৰ্ম প্লেন। আপোনালোকৰো যদি সেইটো বস্তু কেতিয়াও ৰেকমেণ্ড কৰা নাই, তেতিয়াহ'লে কমেণ্ট বক্সত নিশ্চয়কৈ জনাব যে এইটো বস্তু আপোনালোকক ৰেকমেণ্ড কৰিছে নে কৰা নাই। আৰু টাৰ্ম প্লেন কি বস্তু থুলমূলকৈ কৈ আছোঁ। ইঞ্চুৰেঞ্চৰ যিটো অবজেক্টিভ হয়, এইটো প্লেনে সেই অবজেক্টিভটো মিট কৰে। চ' যেনেকুৱা কোনোবা 1 crore বা 50 lakhs বা 2 crore টাৰ্ম প্লেন লৈছে, চ' এইটোৰ প্ৰিমিয়ামটো যিটো আহে একেবাৰে কম আহে। আৰু বাই চান্স কোনোবাৰ যদি ডেথ হৈ যায়, তেতিয়াহ'লে সেই কমপ্লিট 1 crore বা 2 crore যিটোৱে চাম ইচিয়ৰ আছিল, সেই টকাটো তেখেতৰ নমিনীয়ে পাই যায়। আৰু এইটো কমপ্লিটলি টেক্স ফ্ৰী হয়, কোনো ধৰণৰ টেক্স নালাগে। চ' এইখিনি টাৰ্ম ইঞ্চুৰেঞ্চৰ এটা ব্ৰিফ ইন্ট্ৰডাকশ্যন, আৰু বহুত বস্তু জানিব লগা আছে, যিটো নেকি এইটো ভিডিঅ'ত মই নকওঁ, পিছত যাই পেলাই ক'ম। চ' আমাক ইঞ্চুৰেঞ্চ এজেণ্টে ৰেকমেণ্ড কি কৰে? যিটো দেখায় সেইটোৱে বিক্ৰী হয়, কাৰণ যিটো বস্তু নেদেখায় সেইটো কেনেকৈ বিক্ৰী হ'ব? টাৰ্ম প্লেনৰ কথা কোনেও নকয়। আপোনালোক কমেণ্ট বক্সত একদম বুকুত হাত ৰাখি পেলাই ক'বচোন যে কিমানজনক নিজৰ ইঞ্চুৰেঞ্চ এডভাইজাৰে টাৰ্ম প্লেনৰ কথা কৈছে, আৰু আজি পৰ্যন্ত টাৰ্ম প্লেনৰ কথা কোৱা নাই। কিয়? যদি কোৱা নাই তেতিয়াহ'লে তেখেতক প্ৰশ্ন কৰক
যে আজি পৰ্যন্ত আপুনি এইটো কথা কোৱা নাই কিয়। ইয়াতে বহুকেইটা ৰেষ্ট্ৰিকশ্যনছ আছে, আজি নকওঁ এইটো কথা, পিছত যাই কেলে ক'ম। তাৰ মাজতে আৰু এটা কথা কওঁ, বহু মানুহে চিলড্ৰেন প্লেন কৰে বা মানি বেক প্লেন কৰে। সেই চিলড্ৰেন প্লেনটোত লাইফ কভাৰটো কাৰ থাকে শুনিবলৈ বেয়া, কিন্তু যদি বাচ্চাটোৰ কিবা হৈ যায়, আনচাৰ্টেনিটি কিবা আহি যায়, তেতিয়াহ'লে ফেমিলিয়ে টকাখিনি পাবনে নাই। আপোনালোক বণ্ডখন খুলি পেলাই চাবচোন যে লাইফ কভাৰটো কাৰ হৈ আছে। মই একো নকওঁ, আপোনালোক অকল চাব, তাৰপিছত নিজে নিজে বুজিব যে লাইফ কভাৰটো কাৰ হৈ আছে। নামটো কাৰ, যে নামটো আপোনাৰ পোৱালীৰ, কিন্তু লাইফ কভাৰটো আপোনাৰ বা আপোনাৰ ৱাইফৰহে হ'ব, ঠিক আছে, পোৱালীৰ লাইফ কভাৰ নহয়। এইটো কথা আপোনাক হয়তো কোনো এজেণ্টে খুলি পেলাই কোৱা নাই। কিয় কোৱা নাই আপোনালোক নিজে ডিচাইড কৰক। এতিয়া কিছুমান কথা পাতিম যিটো নেকি আপোনালোক ৰিলেট কৰিব পাৰিব আৰু যিটো নেকি আমি জেনেৰেলি ফ'ল কৰোঁ। চ' বহু মানুহ এনেকুৱা আছে যাৰ নেকি 5টা 7টা 10টা পৰ্যন্ত ইঞ্চুৰেঞ্চ পলিচি আছে, বেলেগ বেলেগ কোম্পানী। এটা ইঞ্চুৰেঞ্চ কোম্পানীয়ে এটাতকৈ বেছি পলিচি নিদিয়ে। মানে ছাপ'জ XYZ এটা কোম্পানী আছে আৰু মই সেই XYZ কোম্পানীত এটা ইঞ্চুৰেঞ্চ কৰিছোঁ। চ' তেখেত হ'ল ইঞ্চুৰাৰ আৰু মই হ'লোঁ ইনচিয়ৰ। ত' মই নেক্সট টাইম আৰু সেই ছেইম XYZ কোম্পানীত কেতিয়াও ইঞ্চুৰেঞ্চ কৰিব নোৱাৰিম, যিমান টাইম পৰ্যন্ত সেই ইঞ্চুৰেঞ্চ ভেলিডিটিখিনি শেষ নাপায়। মেচিয়ৰ হোৱাৰ পিছত মই আৰু কৰিব পাৰোঁ, কিন্তু যিমান টাইম পৰ্যন্ত ইঞ্চুৰেঞ্চ চলি আছে সিমান টাইম পৰ্যন্ত মই সেই কোম্পানীটোত ইঞ্চুৰেঞ্চ কৰিব নোৱাৰোঁ। চ' বেলেগে কি কৰে, বহুত বেলেগ বেলেগ কোম্পানীৰ লগত ইঞ্চুৰেঞ্চ কৰি লয়, যিটো নেকি একেবাৰে ঠিক নহয়। কাৰণ ৰিটাৰ্ণ আপোনাৰ কি লৈ আহে জানে, ইনফ্লেশ্যন লৈ আহে। ইনফ্লেশ্যনটো আমি চেক কৰিবলৈ পাহৰি যাওঁ, ইনফ্লেশ্যনটো আমি কেলকুলেটে নকৰোঁ। আজিৰ পৰা 10 বছৰ আগত বা 15 বছৰ আগত, ছাপ'জ 2010ত কোনোবাই যদি আপোনাক কয় যে আপুনি এটা টকা ৰাখি দিয়ক পাৰ ইয়াৰ বেচিছত, আৰু 2025 চনত বা 30 চনত আপোনাৰ টকাটো 8 লাখ বা 10 লাখ ৰুপিজ হৈ যাব। 2025 চনত 8 লাখ ৰুপিজৰ ভেলু কি হ'ব? সেই সময়ততো বহুখিনি লাগিব যে 8 লাখ ৰুপিজ 2025 চনত ঠিক ঠাক আছে, কাৰণ সেই সময়ত ইনফ্লেশ্যন বেছি নাছিলে। আজিৰ দিনত 8 লাখ 10 লাখ 15 লাখৰ ভেলু কি? একোৱেই নহয়। আজিৰ পৰা 10 বছৰ পিছত কি হ'ব? একোৱেই নহ'ব। আৰু তেতিয়া সেইখিনি পইচা লৈ গ'লে আপোনালোক কি কৰিব? সেইকাৰণে আজিৰ দিনত বহু মানুহ এনেকুৱা আছে যিয়ে নেকি অল্টাৰনেটিভ চাই আছে যে ক'ত আমি বেষ্ট ৰিটাৰ্ণ পাব পাৰোঁ। তাৰপিছত কথা যে ইঞ্চুৰেঞ্চ যে আমি কৰোঁ, মেক্সিমাম কাৰ পৰা কৰোঁ আমি? কোনোবা বাহিৰৰ পৰা আহে, তেখেতৰ পৰা আমি বহু ৰেয়াৰ মানুহে ল'ব তেখেতৰ পৰা। মেক্সিমাম যিয়ে নেকি ৰিলেটিভছ আহে বা ওচৰ চুবুৰীয়াৰ মানুহখিনি আহে, তেখেতৰ পৰা লোৱা হয়। আৰু যিটো কোম্পানীয়ে কোনোবা এটা এজেণ্ট দিয়ে, সেই এজেণ্টক ক'ব যে আপোনাৰ ৰিলেটিভছখিনিৰ তাত যাওঁ বলক, আকৌ ৰিলেটিভছখিনিৰ তাত যাওঁ, তাৰপিছত আমি বেলেগ বেলেগ ঠাইত যাওঁ। তাতে কোম্পানীৰো ফাইদা আৰু তাতে সেই ইঞ্চুৰেঞ্চ এজেণ্টজনৰো ফাইদা, কিন্তু ইয়াতে আপোনাৰ লছ হৈ আছে। আপুনিতো ৰিলেটিভছ হোৱাৰ কাৰণে আপুনি হয়তো ল'ব, কাৰণ উপায় নাই, কিছু সময়ত ল'ব লগা হয়। আৰু বহু ঠাইত মই তেনেকুৱা চাইছোঁ যে ফাৰ্ষ্ট প্ৰিমিয়ামটো তেখেতে দিলে, ছেকেণ্ড প্ৰিমিয়ামটো তেখেতে মিছ কৰি দিলে, কাৰণ তেখেতে আগতে কেলকুলেট কৰা নাছিলে যে মই সেইখিনি পৰ্যন্ত কৰিব পাৰিম নে নোৱাৰিম। আৰু ইঞ্চুৰেঞ্চত 3 বছৰলৈকে যদি টকা নিদিয়ে, তেতিয়াহ'লে সেই টকাখিনি ঘূৰাই নাপায়। চ' লছ কাৰ হ'ল? আপোনাৰ হ'ল। কিন্তু আজিকালি সেইটো চেঞ্জ কৰিছে, 3 বছৰ নহয় 2 বছৰ পৰ্যন্ত কৰি দিছে। কিন্তু এনেকুৱা নহয় যে ইঞ্চুৰেঞ্চ বেয়া। ইঞ্চুৰেঞ্চ বহুত এটা প্ৰয়োজনীয় বস্তু আৰু সকলো মানুহে ইঞ্চুৰেঞ্চ কৰা বহুতে প্ৰয়োজন। কিন্তু কোনটো ইঞ্চুৰেঞ্চ আপোনাক দি আছে আৰু আপুনি কোনটো ইঞ্চুৰেঞ্চ লৈ আছে, সেইটো মেইনলি ডিপেণ্ড কৰে। এতিয়া আপোনাৰ ওচৰত কোনো এজন এজেণ্ট বা ইঞ্চুৰেঞ্চ এডভাইজাৰ আহে, সেই সময়ত সেই মানুহজন এটা কোম্পানীহে লৈ আহে, XYZ কোম্পানী, যিকোনো এটা কোম্পানী, ঠিক আছে। এখেতৰ তাত গোটেই কোম্পানীবিলাক নাথাকে, আৰু সেই সময়ত আপুনি কোনো ধৰণৰ কম্পেৰিজন কৰিব নোৱাৰিব। কিন্তু আপুনি যদি এনেকুৱা এটা প্লেটফৰ্ম পায় য'ত নেকি মষ্টলি যিমানবোৰ ইঞ্চুৰেঞ্চ কোম্পানী আছে, সকলোবোৰ ইঞ্চুৰেঞ্চ কোম্পানী সেইটো প্লেটফৰ্মত আছে, আৰু আপোনাক কম্পেয়াৰ কৰি পেলাই দেখাই আছে যে কোনটো আপোনাৰ কাৰণে ভাল হ'ব। কাৰণ সকলোবোৰ কোম্পানীয়ে একে ধৰণৰ ৰিটাৰ্ণ বা একে ধৰণৰ ফিচাৰ্ছ নিদিয়ে। চবৰে কিবা নহ'লে কিবা চেঞ্জেছ থাকে। ক'তবা ইণ্টাৰেষ্ট ৰেটটো বেছি আহে, ক'তবা ইণ্টাৰেষ্ট ৰেটটো কম আহে, ক'তবা ৰিটাৰ্ণটো বেছি আহিব, ক'তবা ৰিটাৰ্ণটো কম আহিব। চ' এইবোৰ কম্পেয়াৰ কৰাটো বহুতেই প্ৰয়োজন। আৰু সেই একেটা প্লেটফৰ্মতে যদি আপোনাৰ কমপ্লিট পৰ্টফলিঅ'খন বনাই দিয়ে যে আপোনাক কি ইঞ্চুৰেঞ্চৰ প্ৰয়োজন, আপোনাৰ ফেমিলিৰ কাৰণে কি ইঞ্চুৰেঞ্চৰ প্ৰয়োজন, ইনভেষ্টমেণ্টৰ কাৰণে আপুনি ক'ত ইনভেষ্ট কৰিব, PPFত ইনভেষ্ট কৰিব নে সুকন্যা সমৃদ্ধিত ইনভেষ্ট কৰিব নে আপোনাৰ বণ্ডত ইনভেষ্ট কৰিব নে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব, ক'ত ইনভেষ্ট কৰিব লাগিব, সেইটোৰ বিষয়েও যদি কয়, লগতে টেক্স প্লেনিংখিনিও যদি কৰায়, তেতিয়াহ'লে ইয়াতকৈ বেটাৰ কি হ'ব পাৰে? আপোনাক টেক্স প্লেনিং কৰি দি আছে, আপোনাক ক'ত কি ইনভেষ্টমেণ্ট কৰিব লাগে সেইখিনি কৰাই দি আছে, সকলোখিনি বস্তু আপোনাক এটা বাস্কেটৰ আণ্ডাৰত দি আছে। তেতিয়াহ'লে ইয়াতকৈ বেছি ভাল কি বস্তু হ'ব পাৰে? আৰু এটা মানুহৰ প্ৰব্লেম দেখা যায় যে মানুহ ক্লেইম নাপায়। বহু ক্ষেত্ৰত মানুহ ক্লেইম নাপায়। কি কাৰণে ক্লেইম নাপায়? ইয়াৰ কাৰণে দায়ী কোন? কোম্পানী নে এজেণ্ট নে আমি নিজে? আপোনালোক ভাবিছেনে কোন দায়ী? এইটোৰ বিষয়ে আমি নেক্সট আৰু এটা ভিডিঅ'ত কথা পাতিম। যদি আপোনালোক এইটোৰ বিষয়ে
জানকাৰী লাগে তেতিয়াহ'লে কমেণ্ট বক্সত নিশ্চয়কৈ জনাব মই ইয়াৰ বিষয়ে ডিটেইলছত ভিডিঅ' বনাই দিম কাৰণ ইয়াতে বহুখিনি ভুল আমি নিজে কৰোঁ মানে আমি কাষ্টমাৰ নিজে কৰোঁ ডেটছ ৱাই আমি ক্লেইমটো নাপাওঁ সেইখিনি কথা সেই নেক্সট ভিডিঅ'টোত জনাম